হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ আজি মই আহিলোঁ টংলা পানেৰীলৈকে। তো বিশেষ কাম এটাত আহিলোঁ। এতিয়া আহোঁতে মানে ভিডিঅ' কৰি অহা নহ'ল, কাৰণ একদম পুৱাই ওলাই আহিছোঁ। আমাৰ ঘৰৰ পৰা মোটামুটি 25 কিলোমিটাৰ আৰু। তো আহিলোঁ জল্দি। এতিয়া আহোঁতে ভিডিঅ' কৰা নহ'ল। তো ইয়াতে ডাইৰেক্ট আহি দেখাই দিছোঁ আৰু পুৰা গাঁও এখনত আহি পাইছোঁ। ইয়াত চাওক পিছপিনে আৰু এনেকৈ আৰু। তো কি হাই ৰোডটো ঠিকেই আছে বাৰু। ইফালে মানে 200 মিটাৰমান হাই ৰোডৰ পৰা সোমাই আহিব লাগে, সেইটো ৰাস্তা আৰু। সেইটো ৰাস্তাৰে সোমাই আহিলোঁ 200 মিটাৰমান। তো এনেকৈ ইয়াতে ৰিক্সা লৈ আহিছোঁ। তো ৰিক্সাখন ইয়াতে ৰখাই থৈ দিলোঁ। তো গাইজ পানীৰ ঠাইডোখৰত আহি মোৰ বহুত বেছি ভাল লাগিছে, কাৰণ কিবা চুইচ গেট এটা আছে সেই গাইজ গাঁৱৰ মাজৰ ভিতৰতে। তো বহুত বেছি ভাল লাগিছে। তো আপোনালোককো দেখাম মই চুইচ গেটটো কেনেকুৱা। চুইচ গেটটো সাধাৰণতে থাকে। তো মই এনেই আৰু মোৰ ভিডিঅ'ত মানে এনেই কেমেৰাত বন্দী কৰি লৈ যাওঁ আৰু। তো চাই থাকোঁ ভিডিঅ'টো। আৰু মোৰ পিছপিনে চাওক এটা ৰাধাকৃষ্ণৰ মন্দিৰ আছে। তো মই মন্দিৰটোকো মই আপোনালোকক দেখুৱাই দিম। তো চাব আপোনালোকে, এতিয়া চাব পাৰে আপোনালোকে। এডাল হৈছে কদম গছ। তো চাওক ৰাধাকৃষ্ণ কিহত থাকে, কদম গছৰ তলত। মানে এটা গীতে আছে নহয়। তো এনেকৈ আৰু। তো কদম গছৰ তলত মানে এইটো ৰাধাকৃষ্ণ মন্দিৰ আৰু খুব ধুনীয়া। অলপ আগতে মানে ইয়াতে বাইদেউ এগৰাকীয়ে তো ইয়াতে বন্তি জ্বলাই থৈ গ'ল। তো মই ওচৰত নাযাওঁ বাৰু, দূৰৰ পৰাই দেখালোঁ। ইফালে চুইচ গেটটো চাব পাৰে গাইজ। এইটোৱে হৈছে সেই গাঁৱৰ ভিতৰৰ চুইচ গেটটো। তো বাৰিষা হ'লে ইয়াতে পানী কেনেকুৱা হ'ব চাব আৰু গাইজ। তো এতিয়া মানে পানী যথেষ্টখিনি আছে মানে। তো পূৰা আৱাজ হৈ আছে। ইফালে চাওক শিল আৰু হালধীয়া হৈ আছে শিলকেইটা। তো চুইচ গেটটো চাওক এয়া গাইজ। চুইচ গেটটোৰ ওপৰত এই খোজকাঢ়ি যায় চাওক। তো চুইচ গেটত এইটো কি হে গাইজ, তো লোহা নেকি? লোহা, বাপৰে বাপ, তামাম ওজন দেখোন। মানে এনেকৈ চাব পাৰে। পানী আছে বাৰু ইয়াতে, কিন্তু মই পাকাৰে বনাই থোৱা বুলি ভাবিছিলোঁ, একদম লোহা। গাইজ পানীৰ শব্দ শুনকচোন, কিমান বেছি ভাল লাগে। এইটো চিৰিয়েদি মানে চুইচ গেটৰ ওপৰত উঠি পিনে ইয়াতে কামখিনি কৰে নেকি নাজানো আৰু। তো হ'ব পাৰে ইয়াতে এইটো চিৰিয়েদি ওপৰত উঠি যায় চাগে। তো ইফালেও এটা আছে। তো এনেকৈ আৰু গাইজ আপোনালোকে মোক নেভাবিব যে ব্লগৰ নামত যি টি ভিডিঅ' আপলোড কৰি আছে বুলি। তো গাইজ মই ট্ৰাই কৰিহে আছোঁ। ব্লগ বনাবৰ কাৰণে, ইউটিউবাৰ হ'বৰ কাৰণে কাৰণো মন নাযায় গাইজ। তো দেখি থাকোঁতো ইউটিউবত, তো সেইকাৰণে মানে মন যায় আৰু। তো মই প্ৰেক্টিচ কৰি আছোঁ এনেকৈ। তো আজি এটা কালি এটা কৰি এনেকৈ ভিডিঅ' আপলোড দি গৈ আছোঁ আৰু। আপগ্ৰেড কৰিব পৰা নাই, আপগ্ৰেড কৰিব পাৰোঁ নেকি চাওঁ বাৰু। মই বৰ্তমান এনেকৈ শিকিহে আছোঁতো। তো গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। তো আজিলৈ ইমানেই।